ছাত্ৰ-ছাত্ৰীসকল আজি এটা নতুন পাঠ লৈ আহিছো পাঠটোৰ নাম হৈছে বল আৰু গতি বিষয়ক সূত্ৰসমূহ এতিয়া প্ৰথমতে আমি বল বুলি ক'লে কি বুজি পাওঁ সেই বস্তুটো বুজি পাব লাগিব বলক আমি ইংলিছত কি বুলি কওঁ ফোর্স হয় না এতিয়া ফোর্সৰ আমি ইয়াত এফ টো ব্যৱহাৰ কৰিম বাৰু যি নহওক প্ৰথমতে আমি বুজি লওঁ বল বুলি ক'লে আমি কি বুজি পাওঁ এতিয়া আমি বল বুলি ক'লে কি বুজি পাওঁ যে বল বুলি ক'লে সেই খেলা গোল বলটো নহয় এই ক্ষেত্ৰত আমি কি হ'ব আমি ধৰা কোনো এটা বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব লাগে ধৰা কোনো এটা আমি দৰজাখন খুলিব লাগে কি কৰো আমি দৰজাখন হয় টানো নহলে দৰজাখন ঠেলো তো দৰজাখন ঠেলুতে কি হ'ল দৰজাখনৰ অৱস্থাৰ পৰিৱৰ্তন হ'ল ই ৰৈ আছিল ই গতিশীল অৱস্থালৈ আহিলে হয় নে নহয় ঠিক তেনেদৰে গতিশীল অৱস্থাত থকা বস্তু এটা আমি বল প্ৰয়োগ কৰি কি কৰিব পাৰো তাক স্থিতিশীল বা ৰৈ থকা অৱস্থালৈ আনিব পাৰো বা আমি কেতিয়াবা কি কৰিব পাৰো কোনো এটা বস্তু গৈ থকা বস্তু এটা আমি তাৰ বল প্ৰয়োগ কৰি তাৰ দিশৰ পৰিৱৰ্তন ঘটাব পাৰো হয় না ডাইৰেকশনটো চেঞ্জ কৰিব পাৰো এতিয়া বল বুলি ক'লে আমি কি বুজি পাম চোৱা যে কোনো এটা বস্তু তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ অৱস্থাৰ পৰিৱৰ্তন বুলি কওঁতে আমি বুজি পাম যে ই হয়তো গতিশীল অৱস্থাত থাকিলে তাৰ কি অৱস্থা হ'ব স্থিতিশীল অৱস্থালৈ যাব আৰু স্থিতিশীল অৱস্থাত থাকিলে হি গতিশীল অৱস্থালৈ আহিব তো অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ আমি যেটো বাহ্যিক প্ৰয়োগ কৰো বা বাহ্যিক চেষ্টা কৰো তাক আমি কি বুলি কৰো সেই চেষ্টাটো ধৰা তনাও হ'ব পাৰে বা কোনো এটা বস্তু ঠেলাও হ'ব পাৰে তো এই দুইটা যেটো আমি বাহ্যিকভাৱে চেষ্টা প্ৰয়োগ কৰো তাকে আমি কি বুলি কওঁ বল বুলি কওঁ এতিয়া বল বুলি ক'বলৈ হলে আমি কোনটো কেতিয়াবা কি হ'ব পাৰে আমি ধৰা বস্তু এটাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ তাক আমি হেসি আছো বা ঠেলি আছো কিন্তু তাৰ কি হয় আমি তাক চেষ্টা কৰিছো কিন্তু তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটা নাই যদি মই বেৰখনক ঠেলিবলৈ চেষ্টা কৰো মই ইয়াৰ ওপৰত বল প্ৰয়োগ কৰিছো কিন্তু বেৰখন জানো লৰচৰ হৈছে কিন্তু ইয়াত কি হৈছে মই বল প্ৰয়োগ কৰা হৈছে মই তাৰ মানে ইয়াত কি কৰিছো চেষ্টা কৰিছো গতিকে সকলো বস্তুৰে তাৰ নিজৰ এটা ভৰ থাকে হয় না নহয় বা ভৰ থাকিব আৰু সেই অনুসৰি হি কি কৰিব তাৰ নিজৰ অৱস্থাৰ পৰিৱৰ্তন সেই ভৰটোৰ ওপৰত ডিপেন্ড কৰিয়ে আমি কিমান বল প্ৰয়োগ কৰিম আৰু তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটিব নাই এই কথাবিলাক নিৰ্ভৰ কৰিব গতিকে বলৰ লগত আমি এটা কি কেটা বস্তু সাঙুৰ খাই পৰিলে কোনো এটা বস্তু ধৰি লওঁ এইটো এটা বস্তু যাৰ ভৰ হৈছে m মাস বুলি কোৱা হয় ইংলিছত সেইকাৰণে তাৰ ভৰ ধৰিলো আমি m তো ইয়াৰ ওপৰত যদি আমি বল প্ৰয়োগ কৰিছো f বল প্ৰয়োগ কৰিছো আৰু ইয়াৰ যদি অৱস্থাৰ পৰিৱৰ্তন হৈছে এটো দিশত বল প্ৰয়োগ কৰিছো গতিকে এটো দিশতে তাৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব এতিয়া স্থিতিশীল অৱস্থাত আছিল হি কি হ'ব গতিশীল অৱস্থালৈ যাব গতিকে এই ক্ষেত্ৰত কি সৃষ্টি হ'ব ত্বৰণ আমি গতি চেপ্টাৰটো ত্বৰণৰ কথা পঢ়িছিলো মনত আছে নে গতিকে ইয়াত কি হ'ব বস্তু এটাৰ নিজা ভৰ আছে ভৰ থকা বস্তুটোৰ ওপৰত আমি যেতিয়া বল প্ৰয়োগ কৰিম ই গতিশীল অৱস্থাত যাব ইয়াত কি সৃষ্টি হ'ব ত্বৰণ সৃষ্টি হ'ব ত্বৰণক আমি লিখো a বুলি গতিকে আমি বলৰ সূত্ৰটো কি বুলি লিখিব পাৰো F = m * a ইয়াত ভৰৰ একক হৈছে কি কেজি আৰু ত্বৰণৰ একক আমি পাইছিলো মিটাৰ/সেকেন্ড² গতিকে বলৰ একক কি হ'ব কেজি মিটাৰ/সেকেন্ড² আৰু এই গোটেই টাৰ্মটোৰ ঠাইত আমি কি লিখিব পাৰো নিউটন n গতিকে আমি বলৰ একক কি বুলি পালো নিউটন বলৰ এটো হ'ব SI একক হৈছে নিউটন এতিয়া চোৱা সন্তুলিত বল আৰু অসন্তুলিত বল কোনটো ক্ষেত্ৰত যেতিয়া আমি কোনো এটা বস্তুৰ ওপৰত বল প্ৰয়োগ কৰিম তেতিয়া বস্তুটোৰ স্থানৰ পৰিৱৰ্তন হ'ব ধৰি লওঁ এটা বক্স এটা আছে টেবুলৰ ওপৰত এখন টেবুলৰ ওপৰত ধৰি লোৱা এটো এটা বক্স এটা আছে এতিয়া এই বক্সটোৰ ওপৰত আমি যদি এফালৰ পৰা এডাল ৰছী বান্ধি দিওঁ আৰু এফালৰ পৰা এডাল ৰছী বান্ধি দিওঁ এই ক্ষেত্ৰত আমি যদি এফালৰ পৰা বক্সটো এফালে টানো এফালে যদি দুইফালৰ পৰা আমি এফালৰ পৰা যদি বক্সটো টানো তেতিয়া হলে ই তাৰ স্থানৰ পৰিৱৰ্তন ঘটিবনে এই ক্ষেত্ৰত এই বক্সটোৰ স্থানৰ পৰিৱৰ্তন নঘটে কাৰণ দুইফালৰ পৰা সমানে বল প্ৰয়োগ কৰা হৈছে এই যেতিয়া দুইফালৰ পৰা সমানে বল প্ৰয়োগ কৰা হ'ব তেতিয়া হলে সেই বলটোক কোৱা হ'ব সন্তুলিত বল অৰ্থাৎ ইয়াৰ এইটো সাইডে আৰু এইটো সাইডে দুইটা সাইডে প্ৰয়োগ কৰা বলৰ পৰিমাণ সমান গতিকে বস্তুটোৰ স্থানৰ পৰিৱৰ্তন নঘটে এই ক্ষেত্ৰত কোনো এটা নিৰ্দিষ্ট দিশত যাব নোৱাৰে কাৰণ দুইটা ফালে কি হৈছে তাৰ সমান বল প্ৰয়োগ হৈ আছে
এতিয়া যদি আমি এফালে অকমান কম বল প্ৰয়োগ কৰি এফালে অলপ বেছিকৈ টানি দিওঁ তেতিয়াহ'লে বস্তুটোৱে বক্সটোৱে এইটো দিশত গতি কৰিব তাৰমানে এফালৰ বলটো এফালে প্ৰয়োগ কৰা বল আৰু এফালে প্ৰয়োগ কৰা বলটো কি হৈছে সমান সমান হোৱা নাই এফালে বেছি আৰু এফালে কম হৈছে যোনটো দিশত বেছি হ'ব হেতু দিশতে কি হ'ব বস্তুটোৱে তাৰ দিশৰ পৰিৱৰ্তন ঘটিব অৰ্থাৎ হেফালে দেখি কি কৰিব গতি কৰিবলৈ আৰম্ভ কৰিব আৰু এনেকুৱা বলটো কোৱা হয় অসন্তুলিত বল এতিয়া সোৱা কোনো এটা বস্তু তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ হলে আমি সদায় কি বল প্ৰয়োগ কৰিব লাগিব এই ক্ষেত্ৰত সদায় আমি অসন্তুলিত বল প্ৰয়োগ কৰিব লাগিব তেতিয়াহে কি হ'ব বস্তুটোৱে তাৰ অৱস্থাৰ পৰিৱৰ্তন ঘটাব পাৰিব